আমি আহি পালোঁ গুৱাহাটী ষ্টেচনত। এইখন হৈছে গুৱাহাটী টু নিউ হাফলং ভিষ্টা ডোম। বিৰাট ধুনীয়া, একদম চাফা হৈ আছে, লুকছটো বঢ়িয়া, চিটবিলাক ৰঙা ৰঙা, বহি পেলাই ভাল লাগিব যেন লাগিছে। বহি পেলাইহে গম পাম এতিয়া কেনেকুৱা। এতিয়া আগত গৈ থাকোঁচোন কি আছে। ওপৰত একদম চি থ্ৰু গ্লাছ ৰুফটপটো আছে, চব দেখা পায় একদম। আচ্ছা, ইয়াত একদম বহি পেলাই ধুনীয়া ধুনীয়া ভিউ চাব পাৰি দেই। ৱাও, ভেৰি নাইচ। এতিয়া ৱাশ্বৰুমটো চাওঁচোন কোনফালে আছে। এইটো এইফালে, ৰাইট, এইফালে মই খুলি দিলোঁ। ৱাও, ধুনীয়া, একদম চাফা হৈ আছে, একদম বঢ়িয়া ধুনীয়া। ৰাইজে একদম চফা কৰি ৰাখিলে হয় দেই, লেতেৰা চেতেৰা নকৰে যেন আৰু। এই মই হে ভিউৱাৰ্ছ, হেল্ল' 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 হেল্ল'। এইফালে গ'লোঁ। এতিয়া এইটো কি? এইটো হৈছে ফ'ল্ডেড ট্ৰে। আপুনিতো খাই যাব লাগিব কিবা কিবি। ইয়াত খাবলৈ পায়, আপুনি কিনি পেলাই খাব পাৰে ইয়াত। বেছি দামো নহয়, সস্তা। এইটো এনেকৈ খুলি পেলাই ইয়াৰ পৰাই খাই পেলাই গৈ থাকিব আপুনি, একদম টেনশ্যন নাই। মোৰ ইউটিউব ভিডিঅ' চাবলৈ আপুনি চাৰ্চ কৰি কৰি গৈ থাকিলে হয় আৰু, চিন্তাই নাই, একদম গৈ থাকিব টিপটপ। এই চিটটো চাওক, একদম ঘূৰাই দিব পাৰি, আৰামছে ঘূৰাই দিব পাৰি। খালি বেছি ঘূৰি ঘূৰি থাকিব, নহ'লে মূৰটো ঘূৰাই যাব। চৰকাৰে আপোনাৰ মোৰ ইউটিউব চাবলৈ ৱাইফাই ফ্ৰী দিছে, চিন্তাই নাই। আপোনাৰ মোবাইলটো অন কৰি পেলাই আপুনি প্ৰথমতে যাব প্লে' ষ্ট'ৰ, তাত টাইপ কৰি দিব VU Rail। টাইপ কৰাৰ পিছত আপোনালোকৰ তাত এপটো ডাউনলোড হৈ যাব। এপটো ক্লিক কৰি দিব এনেকৈ। আপোনাৰ এইটো ইনষ্টল কৰি দিব। এতিয়া ইনষ্টল কৰাৰ পিছত এইটো নিজে নিজে ইনষ্টল হৈ যাব আপোনাৰ মোবাইলত। তাৰপিছত আপুনি ৱাইফাইটো আৰামছে কৰিব পাৰিব। কিন্তু ইয়াৰ ৱাইফাইটো বৰ এটা ভাল নহয়, চাই ল'ব। নহ'লে আপুনি ওপৰৰ পৰা স্ক্ৰল কৰি পেলাই তললৈকে ৱাইফাইটো অন কৰি দিব পাৰিব। ভিউ ৰেল। এইটো কি? এইটো হয় চেয়াৰ কাৰ। এইটো ভিষ্টা ডোম নহয়, এইটো জেনেৰেল চেয়াৰ কাৰ। আপুনি মনত ৰাখিব, এইটো চেয়াৰ কাৰ আপুনি 450 টকাত টিকেট কিনি পেলাই যাব পাৰে। আৰু ইটো আছে এক্সিকিউটিভ ক্লাছ, সেইটো হয় আপোনাৰ 1100 টকামান পৰে আৰু। এইটো ভিউ চাওক, কি ধুনীয়া ভিউ, একদম ভিউ চাই চাই গৈ থাকিব এনেকৈ। এইফালে চাওক, এইটো চাওক, গ্ৰীণ গ্ৰীণ গ্ৰীণ। এইখন ট্ৰেইন সপ্তাহত 2 দিন যায় গুৱাহাটীৰ পৰা নিউ হাফলংলৈকে, বুধবাৰ আৰু শনিবাৰ। আমি হাফলং আহি পালোঁ, নিউ হাফলং। হাফলং ষ্টেচনৰ ভিউটো চাওক ইয়াৰ পৰা, কি ধুনীয়া। এয়া হাফলং মাৰ্কেট। ये क्या है? अच्छा, और ये सब जो माला बनाने वाला 3000। শংখ। ইয়াতে অলপ ফুৰিলোঁ আৰু মাৰ্কেটত, বেছি ফুৰা নাই। আপুনি গুৱাহাটী যদি আহে, নিউ হাফলংলৈ আহিলে এইজন আছে, আপোনাক बहुत बढ़िया पैकेज দিব। अपनी सुन लो की দিব। आप कहाँ कहाँ लेके जाएंगे और क्या क्या पैकेज है आपका? अगर आप हाफलोंग में आएंगे तो हम आपको लेके जाएंगे झिटिंगा एथनिक, अच्छा और आपका होगा लेक व्यू। अच्छा लेक व्यू दिखाएगा आपको। गैलरी है तो मार्केट के अंदर ही गिरता है। अच्छा, वो सब पैकेज में होगा। और कितना होगा इसका सब पैकेज मिला के? तो रेल में आपका होगा 1500। আচ্ছা, তো একেটা নম্বৰ মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তলত দি দিছোঁ নম্বৰটো। আপুনি যদি গুৱাহাটীৰ পৰা আহে হাফলং, নিউ হাফলংলৈ, এই পেকেজটো লওক, আপুনি গোটেই হাফলং ঘূৰিব পাৰিব আৰামছে। থেংক ইউ। এতিয়া মোৰ নেক্সট জাৰ্ণি আছে, মই এতিয়া ইয়াৰ পৰা যাম। ইয়াৰ পৰা যায় 5টা বজাত আৰু গুৱাহাটী পায় ৰাতি 10:30 বজাত। মোৰ ভিডিঅ'টো ভাল পালে বুলি আশা কৰিছোঁ। ধন্যবাদ, বাই বাই।